কন্টেন্ট লাগছিল, কন্টেন্ট ক'ত পাম ৰে? কন্টেন্ট লাগছিল, কন্টেন্ট ইফালে আছে নেকি কন্টেন্ট? ইফালেতো কন্টেন্ট নাই। ইফালে আছে নেকি কন্টেন্ট? ইফালেও তো কন্টেন্ট। কন্টেন্ট পাং ক'ত মোৰ? ঐ ভাই, ঐ ইনি শুন তো। ভাই ক। ভাই মানে মই ইউটিউবাৰ হ'ব খোজো হা, আৰু মই শুনছো যে তই আমাৰ বাপুপাৰা গাঁৱত অলপ চলপ ইউটিউবত ভিডিঅ' দিয়া, তো তোৰ এক্সপিৰিয়েঞ্চটো আছে। মানে মই নতুনকে ইউটিউবাৰ হ'ব খুজি আছো, মোৰো মানে ইচ্ছা আছিল এটা ভ্লগাৰ বা কন্টেন্ট ক্ৰিয়েটাৰ হ'বা। তো কেইটামান মোক আইডিয়া দে না, যেন ময়ো ইউটিউবত অলপ গ্ৰ' কৰিব পাওঁ। আচ্ছা আচ্ছা বুজি পাইছো, মানে তুই ইউটিউবাৰ হ'ব খোজা। তো তোৰ কন্টেন্ট কি মানে কন্টেন্টটা কি টাইপৰ? মানে ৰোমান্টিকো নহয়, একশ্যনো নহয়, এটা হৈছে ভ্লগ টাইপৰ। মই মানে ভ্লগ ভিডিঅ' বনাই হেনা আপলোড কৰি আছো, আৰু ডেইলি আপলোড কৰি আছো। কিন্তু ডেইলি আপলোড কৰিতো ভিউ ভালে আহে না, কিন্তু ভিউ ফাৰ্ষ্টতে বাঢ়িছিল, এতিয়া কিয় বা লাহে লাহে কমি আছে। কাৰণ এটা কত মোক ভালকে বুজাই। তোৰ কথা এটা বুজি পাইছো দে। ফাৰ্ষ্ট মোৰো হিংসা আছে। তই এটা কাম কৰ, ইফালে অলপ বহি হেনা কথা কৈ আছো। ঠিক আছে। দে এইবাৰ ক, ভালকে বুজাই ক, মানে ইউটিউবত কেনেকে গ্ৰ' কৰিম। ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে ক, কি কৰিব লাগিব। ঠিক আছে, তো ফাৰ্ষ্টতে লাগিল তোৰ এটা ভাল চাই কেমেৰা। কেমেৰা লাগিল। তাৰ পিছত লাগিব তোক এটা ভাল কেমেৰামেন, মানে ষ্টেবিলাইজেশ্যন যেন ধৰিব পায়। আৰু যদি নাই তই নিজে বনাবি। ফাৰ্ষ্ট ইউটিউবৰ গিলা ভিডিঅ' চাবি, তত আমি নিজে অকলে বনাইছে, মানে নিজৰ কেমেৰা এটা জেগাত থব, সেই কেমেৰা এটা দিয়ে ৰেকৰ্ডিং কৰি নিজৰ ভিডিঅ' এটা ক্লিপ এটা ল'ব, তাৰপিছত এডিটিং কৰি ভালকে বনাই ল'ব। তো ফাৰ্ষ্টত লাগিল তোৰ এটা ভাল কেমেৰা, ছেকেণ্ডত লাগিল তোৰ ষ্টেণ্ড যদি নাই নিজে ধৰিলি, থাৰ্ডত লাগিল তোৰ এডিটিং। মেইনলি হৈছে এডিটিং। যদি এডিটিং তোৰ ভিডিঅ'ত ভাল হৈছে, তো সেই ভিডিঅ'খন ভাইৰেল হ'বই। আৰু যদি অলপ চলপ খৰচা কৰিব পাই, তো ভিডিঅ'ত অলপ ভাল লাইট ঠাইত দিবি, মানে যেন পুৰা একদম বেকগ্ৰাউণ্ডে হওক ফ'কাছ কৰিব পাৰে মানে ভিডিঅ' এটা। তো সেই টাইপত বনালি। ফ'ৰ্থত হ'ব লাগছে তোৰ থাম্বনেইল। ভিডিঅ'ৰ মেইনলি হৈছে থাম্বনেইল। যদি তই থাম্বনেইল খান বনাব পাইছা, তো তোৰ কাম হৈ গৈছে। কাৰণ মানুহে তোৰ ভিডিঅ'খন কেইখন চাই, যেতিয়া তোৰ থাম্বনেইল খান ভাল হয় তেতিয়াহে ক্লিক কৰিব। তো থাম্বনেইল খান ভালকে বনাব লাগিব। আৰু কিবা জানিব লগা আছে? আচ্ছা, এই টাইপতহে ভিডিঅ' মানে ইউটিউবত দিয়া হয়। ঠিক আছে, তো যিখিনি কল মানে আপুনি, যেনেকে ভাল কেমেৰা লাগিল, কেমেৰামেন বা এটা ষ্টেণ্ড লাগিল, তাৰপিছত অলপ খৰচাও কৰিব লাগিল, থাম্বনেইলো বনাব লাগিল। তাৰে ভিতৰত কেইটামানতো আছে মোৰ। কেমেৰা কোৱালিটিটা একদম খাৰাপ যে মোৰ। তাৰপিছত খৰচাও বেছি, মানে মইতো বৰ্তমান ষ্টুডেণ্ট, কলেজে যাই আছো, মোৰতো কিছু সেনেকা ইনকাম কৰা চ'ৰ্চ নাই। তো কি কৰোঁ মই? তো তই কলেজ ষ্টুডেণ্ট আৰু তই ডেইলি ভিডিঅ' আপলোড কৰা, কিন্তু ইমান এটা খাচ নহয়, মানে ভাইৰেল নাযায় না। ঠিক আছে, দেখ ভাই, তোক মই এটা ভাল কথা কওঁ। তই যে ডেইলি ভিডিঅ' আপলোড কৰ না, ডেইলি নকৰিলেও হয়। সপ্তাহত 7 দিন থাকে, তই 7 দিনৰ ভিতৰত 3খন যদি ভিডিঅ' আপলোড কৰিব পাৰা, তথাপিও হৈ যাব। কিন্তু সেই 3খন এনেকা টাইপত বনাবি যেন সেই ভিডিঅ'খন পুৰা একদম চাবা লগা, একদম হুক টাইপ, মানে ফাৰ্ষ্ট টু লাষ্ট মানুহে দেখিবৰ কাৰণে ইচ্ছা যোগায়। ঠিক আছে, বুজি পাইছা? তাৰপিছত তই যে ক'লা তোৰ খৰচ মানে ইমান নাই, ঠিকে আছে। ফাৰ্ষ্টটো আগুৱাব কাৰণে কিবা নহয় কিবা এটা কৰিব লাগিব। তো যিখিনি তোৰ খৰচা আছে, যিখিনি তই পাৰা, সেইখিনিয়ে কৰ। মই বেছি মানে কোৱা নাই যে এইখিনি টকা পইচা দি তই এইখিনি কৰিব লাগিব। তোৰ যিখিনি সমৰ্থ আছে সেইখিনি দিয়ে কৰ। আৰু কিবা আছে যদি ক। আচ্ছা, বুজি পাইছো। ধন্যবাদ দেই মোক এইখিনি বুজাই দিয়াৰ কাৰণে। মই মানে বহুত টাইমৰ পৰা ভাবি আছিলো যে কি টাইপৰ ইউটিউবত ভিডিঅ' দিম, মানে ডেইলি ভিডিঅ' আপলোড দিলে মোৰ ভাল হয় না বেয়া হয়। ধন্যবাদ দেই এইখিনি ক'বৰ কাৰণে। ঠিক আছে, তো এতিয়া কিবা এটা গুৰুমান দি যোৱা। तो साला बहुत नीच आदमी रे। सांप को देखा और तेरे को देखा। তোমাক যে মই ইমানখিনি শিক্ষা দিলো, কিবা এটা গুৰুমান দিবা লাগিছিল হিচাপত। নিশ্চয় গুৰুমান আনিছো আপোনাৰ কাৰণে, আনিছো। ৰ'ব 1 ছেকেণ্ড হা। এইটো লওক। ভাইটি আনিছা, এইটোৱে। ধন্যবাদ দেই, ধন্যবাদ। থেংক ইউ। ঠিক আছে। তো আহো নহ'লে দাদা। ঠিক আছে, আহো। ঠিক আছে। তো হেল্ল' ফ্ৰেণ্ডছ, মই নীতিশ। আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিল। আৰু মোৰ ভিডিঅ'খন চাই যদি অলপো ভাল পাইছে, তো এটা ৰেড হাৰ্ট কমেণ্টত দি দিব।
আৰু নতুন নতুন ভিডিঅ' বনাই থাকিম তেতিয়ালৈকে মোৰ ভিডিঅ'খন চাই থাকক আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব আৰু ফেচবুকত ফ'ল' কৰি থ'ব তো আজি ভিডিঅ'খন এইখিনিয়ে নেক্সট এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই